তো প্ৰথমতে সোমাই কিনে এইটো আপোনাৰ লেফ্ট সাইডে পাই যাব আৰু ইফালে মানে পানীৰ কিবা কিবি আছে আৰু ইয়াতে হাতী আছে ঘৰিয়াল আছে মানে এইবোৰ এডিশ্যনেল বনাই থৈছে আৰু বস্তুখিনি আৰু অৰিজিনেলি নহয়। হেল্ল' গাইজ, পুনৰ এটা নতুন ভিডিঅ' লৈ মই ফাইজুল আৰু মই চাইছোঁ ফাইজুল অফিচিয়েল ইউটিউব চেনেল। তো গাইজ আজি গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গৈ আছোঁ আমি। তো মোৰ লগত মামা আছে, তো ইফালে আছে মামা, এইটো মামা গাড়ীত আছে আৰু ইফালে আছে আমাৰ আংকুল আছে আৰু মোৰ গাড়ী লৈ যাই আছোঁ এইটো আজি। আগে পিছে আপোনালোক গাড়ী মোৰতো দেখুওৱা নাই, এইটো মোৰ বাইক হয়। তো ইফালে মামা যাব, মই যাম আৰু আমাৰ আংকুল যাব। তো বলক যাই থাকোঁ, আগলৈ ভিডিঅ' চাই থাকোঁ। তো গাইজ আহি পাইছোঁ কলাক্ষেত্ৰৰ ওচৰত, কিন্তু আংকুলে ৰাতিপুৱা একো খোৱা নাই, মানে এতিয়াহে ব্ৰেকফাষ্ট কৰিব। এতিয়া টাইম হৈছে আপোনাৰ 12টামান বাজিছে দুপৰীয়া। তো এতিয়া আমি কিবা এটা অলপ খাই কিনে আমি কলাক্ষেত্ৰৰ ভিতৰলৈ যাম। কলাক্ষেত্ৰ আমাৰ ওচৰতে আছে, সন্মুখত আছে কলাক্ষেত্ৰ। তো ইয়াতে আমি কিবা এটা খাই লওঁ, তো কিবা এটা খাই কিনে আমি ভিতৰ চাইডে যাম। তো গাইজ বৰ্তমান আহি আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সন্মুখত আহি পাইছোঁহি। আপোনালোকে চাব পাৰিছে এইফালে কলাক্ষেত্ৰৰ সন্মুখৰ ভাগৰ গেট। তো এতিয়া আমি টিকেট কাটি কিনে আমি ভিতৰলৈ প্ৰৱেশ হ'ম। তো বলক আমাৰ লগত ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আহক। তো গাইজ আংকুলে কাটি লৈছে টিকেট, ইফালে তিনিটা টিকেট কাটি লৈছে, আমি 3জন মানুহ আছোঁ। তো টিকেটটো তুমি ধৰা আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ, আহক। তো গাইজ ভিতৰত সোমাই আহিলোঁ, সোমাই আহি কিনে প্ৰথমতে আপোনালোকে পাব ৰং ধেমালি ক্ষেত্ৰ, মানে ইয়াতে সৰু বাচ্চাবোৰে খেলিব পাৰিব, এইবোৰ বিভিন্ন ধৰণৰ খেলা বস্তু আছে ইয়াতে। তো প্ৰথমতে সোমাই কিনে এইটো আপোনাৰ লেফ্ট চাইডে পাই যাব আৰু ইফালে মানে পানীৰ কিবা কিবি আছে আৰু ইয়াতে হাতী আছে ঘৰিয়াল আছে, মানে এইবোৰ এডিশ্যনেল বনাই থৈছে আৰু বস্তুখিনি আৰু অৰিজিনেলি নহয়, চাব পাইছে আপোনালোকে বেক চাইডে। আৰু এতিয়া আমি লাহে লাহে ভিতৰ চাইডে সোমাই গৈ আছোঁ। কলাক্ষেত্ৰৰ যিখিনি বস্তু আছে আপোনালোকক সম্পূৰ্ণ মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো মানে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক, মই ধুনীয়াকৈ গোটেইখিনি বস্তু আপোনালোকৰ আগত তুলি ধৰিবলৈ চেষ্টা কৰিম। তো গাইজ ভিতৰ পিনে সোমাই আহিলোঁ, সোমাই কিনে এতিয়া আমি চিধা গৈ আছোঁ ভিতৰ চাইডে। আৰু আপোনালোকে চাব পাৰিছে ইয়াৰে পৰিৱেশটো কি ধুনীয়া এটা পৰিৱেশ, চাৰিওপিনে চাফ চিকুণতাৰ মাজেৰে কি সুন্দৰ কৰি জাগাখিনি ৰখা হৈছে। ধুনীয়া এটা পৰিৱেশ, আপোনালোকে আহিলে চাব পাৰিব। আৰু ফুল গছ আৰু বাকী কিবা কিবি গছ লগাই ৰখা হৈছে, ধুনীয়া এটা জেগা। আৰু গাইজ ভিতৰত সোমাই আহি এটা আপোনালোকে ইয়াতে ডাঙৰ গেটৰ দৰে এটা পাব ইয়াতে, আৰু পুখুৰী আছে চাৰিপিনে, পুখুৰীৰ দৰে, মানে পুখুৰী নহয় আৰু এনে পানী দি ৰাখিছে। আৰু ওচৰতে আপোনাৰ এটা নাৱৰ দৰে আছে, মানে ইয়াতে এনেই চাব লগা ভিউ আৰু ইয়াতে আপোনালোকে বহি মানে ৰেষ্ট ল'ব পাৰিব, চেয়াৰ আছে। আৰু মই কলাক্ষেত্ৰত মই আগে পিছেও আহিছোঁ, এইবাৰ প্ৰথম নহয়। তো গাইজ ইয়াৰ এটা সৰু চিনেমেটিক শ্বট।
তো গাইজ এতিয়া আমি ভিতৰ চাইডে সোমাই আহিছোঁ, একদম শেষৰ ভাগত আহিছোঁ। লাষ্টত আপোনালোকে লাষ্ট ভাগত আহিলে মানে শেষ চাইডে কলাক্ষেত্ৰৰ ভিতৰত এই দুটা বিল্ডিং চাব পাৰিব। তো বিল্ডিং দুটাৰ ভিতৰত আপোনাৰ বিভিন্ন ধৰণৰ কালচাৰৰ মানে আপোনাৰ জনজাতিৰ বস্তুসমূহ পুৰণা যিবোৰ আগৰ বস্তু আছে সেইবোৰ তাতে তুলি ধৰা হৈছে। তো আপোনালোকে সেইসমূহ বস্তু মই দেখাবলৈ চেষ্টা কৰিম। তো গাইজ প্ৰথমতে বিল্ডিঙৰ তলৰ ভাগত যিটো গ্ৰাউণ্ড ফ্ল'ৰ সোমাই কিনে আপোনালোকে চাব পাৰিব এই ধৰণৰ বস্তু। তো এই ধৰণৰ সাজপাৰ পিন্ধোৱা মানে পুতলা বনাই থোৱা আছে, মানে কিবা মণিপুৰী ট্ৰেডিশ্যনেল কাপোৰৰ মানে পিন্ধাই ৰখা হৈছে। আৰু এইটো আমাৰ অসমৰ বিহুৰ সাজপাৰ হয়, আপোনালোকে দেখা পালে গমেই পাব। আৰু এইটো চাইডে আছে আপোনাৰ, এইটো চাইডে আছে সত্ৰীয়া নৃত্য। তো এই ধৰণৰ ইয়াতে নৃত্যসমূহ মানে যি বিভিন্ন ধৰণৰ কালচাৰৰ ট্ৰেডিশ্যনেল যিবোৰ মানে সাজপাৰ আছে সেইবোৰ সাজপাৰ ইয়াতে পিন্ধাই ৰখা হৈছে, মানে সাজপাৰসমূহ দেখাবলৈ চেষ্টা কৰা হৈছে ইয়াতে। তো ইয়াতে মানে বিভিন্ন ধৰণৰ আছে, আপোনালোকে চাবলৈ পাৰিছে এটা আছে। তো এইসমূহে আছে ইয়াতে। তো এতিয়া আমি পোনে পোনে ওপৰৰ ভাগত উঠি যাম, আহক আমাৰ লগত। তো গাইজ ওপৰত উঠাৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে এটা ডাঙৰ জাপি আছে। ইয়াতে আপোনালোকে চাব পাৰিছে কিমান ডাঙৰ জাপি এটা। আৰু এতিয়া আমি ভিতৰ চাইডে সোমাই যাম। তো গাইজ ইয়াতে আপোনাৰ শৰাই ৰখা হৈছে প্ৰথমতে চাইডে চাইডে। ভিতৰলৈ সোমাই যায় আমি কি চাবলৈ পাৰোঁ। আৰু গাইজ ইয়াতে চাব পাৰিছে আপোনালোকে চাৰিওপিনে আপোনালোকৰ যি নৃত্যসমূহ আছে আমাৰ অসমৰ, সেই নৃত্যসমূহৰ ইয়াতে এলবাম কৰি ফটোসমূহ ইয়াতে লগাই ৰখা হৈছে ৱালত। আৰু গাইজ এইসমূহ ইয়াতে ভাওনাৰ পুতলাসমূহ বনাই ৰখা হৈছে। আৰু ইয়াতে আপোনাৰ মিচিং জনগোষ্ঠীৰ আপোনালোকৰ সাজপাৰ পিন্ধাই পুতলাসমূহ বনাই থৈ দিয়া হৈছে। আৰু আপোনালোকে চাব পাৰিছে বিভিন্ন ধৰণৰ ইয়াতে জনগোষ্ঠীসমূহৰ মানে সাজপাৰ পিন্ধাই কিনে পুতলাসমূহ বনাই ৰখা হৈছে। জনগোষ্ঠীবোৰৰ সাজপাৰ কেনেকুৱা দেখিবলৈ পায়। আৰু মোৰ তাতে আটাইতকৈ ভাল লাগিছে এই পুতলাটো। আপোনালোকে কমেণ্ট কৰি ক'বচোন কোনটো বেছি ভাল লাগিছে। আপোনালোকে চাব পাৰিছে কি ধুনীয়া এটা পুতলা বনাই ৰখা হৈছে। আৰু আপোনাৰ ইফালে আছে আমাৰ আটাহঁতে যঁতৰত সূতাই কৰি আছে। তো এওঁলোকক কোৱা হয় ৰেচম শিল্পী। আৰু এই হ'ল আমাৰ অসমৰ যি দৰা কইনাৰ সাজপাৰ পিন্ধাই দৰা কইনাৰ পুতলাসমূহ বনাই ৰখা হৈছে। তো গাইজ বৰ্তমানৰ বিল্ডিঙৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আমি বাহিৰ চাইডে আছোঁ। তো বাহিৰত ইয়াতে অলপ সৰু এটা পাহাৰৰ দৰে আছে। তো তাৰে ওপৰত যাম, যাই কিনে কি আছে আপোনালোকক দেখাম আৰু ময়ো চাম অলপ। তো গাইজ ওপৰত উঠি আহিলোঁ। উঠি অহাৰ পিছত মানে এনেই আপোনালোকে মানে জিৰণি ল'ব পাৰিব, এনেই টাইম পাছ কৰিব পাৰিব। আৰু এনেই অলপ মানে পাৰ্কৰ দৰে আছে, মানে বহি কিনে আপোনালোকে আড্ডা চাড্ডা মাৰিব পাৰিব। তো সেয়ে আৰু ইয়াতে চাব লগা একো মানে বস্তু নাই, এইবোৰে আছিল। তো মামা কোৱাচোন, তোমাৰ আজি কলাক্ষেত্ৰত আহি কেনেকুৱা লাগিল? কলাক্ষেত্ৰত আহি পেলাই আৰু কেনেকুৱা লাগিব? কলাক্ষেত্ৰত আহিছিলোঁ, মনত বহুত এটা আশা লৈ আহিছিলোঁ কলাক্ষেত্ৰত, যে ভিতৰত যাম আমি, ভাল ব্লগ শ্লগ এইবিলাক বনাই পেলাই আপোনালোকক উপহাৰ দিবৰ কাৰণে কৰিছিলোঁ। কিন্তু ভিতৰত যেতিয়া টিকেট কাটি পেলাই আমি ভিতৰত যেতিয়া এণ্ট্ৰি কৰিলোঁ, এণ্ট্ৰি কৰাৰ পিছত চাব যে এটা কেমেৰা এলাও নাই। কেমেৰা এলাও আছে, পাৰ্মিশ্যন ল'ব লাগিব। সেইটো আমি ইমান ডাঙৰ ক্ৰিয়েটৰ নহয়, সেইকাৰণে পাৰ্মিশ্যন লোৱাটো মানে সম্ভৱ নহয়। তো যিখিনি আপুনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখাইছোঁ। তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, লাভ ইউ।